নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল হিপালো আৰু আজি 21 জুন আমি সকলোৱে জানো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গতিকে আমি আজি আহি উপস্থিত হৈছোহি তেজপুৰৰ চানমাৰী অঞ্চলত আৰু আমাৰ লগত আজি উপস্থিত আছে অসম চৰকাৰৰ জিলা ক্ৰীড়া কাৰ্যালয়ৰ যোগ গুৰু আৰু যোগ প্ৰশিক্ষক নমিতা লহকৰ বাইদেউ নমস্কাৰ বাইদেউ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ ধন্যবাদ বাইদেউ আজি যোগ দিৱস গতিকে আপুনি এগৰাকী যোগ প্ৰশিক্ষক হিচাপে মানে বৰ্তমান মানে যোগৰ কিমান মানে প্ৰয়োজনীয়তা আছে তাৰ বিষয়ে সকলো দৰ্শকক জনাব নমস্কাৰ তুমি খুব সুন্দৰ প্ৰশ্নটো সুধিছা মোলে আচলতে আমি যোগৰ বহুত উপকাৰিতা আছে এই এতিয়া বৰ্তমান যি 19 কোভিড মহামাৰীৰ যি হৈ আছে এই ৰোগৰ ক্ষেত্ৰত যোগৰ বহুতখিনি প্ৰাধান্য আছে কাৰণ কিয় আমাৰ যি ৰোগ প্ৰতিৰোধক ক্ষমতা একমাত্ৰ যোগেই কৰিব অৰ্থাৎ প্ৰাণায়াম সকলোৱে পৰিচিত যিবিলাক আমি প্ৰাণায়াম কৰোঁ আৰু এই ইমান সুন্দৰ এখন আঁচনি যিটো ইণ্টাৰনেশ্যনেল য়োগা ডে এইবাৰ ৬ষ্ঠটা এই য়োগা ডে আমি আমাৰ কিছুমান গভৰ্ণমেণ্ট প্ৰট'কল কিছুমান আছে সেই প্ৰট'কলখন আমাৰ 2014 চনত যেতিয়া আলোচনা কৰি যেতিয়া য়োগা ডে ঘোষণা কৰা হৈছিলে তেতিয়া এইখন আয়ুষ মন্ত্ৰালয় এখন প্ৰস্তুত কৰি উলিয়াইছিলে য়োগা প্ৰট'কলখন এইখন প্ৰট'কল আচলতে একেবাৰে 4 বছৰীয়াৰ পৰা যুৱক যুৱতীৰ পৰা বৃদ্ধৰ পৰা অতি বৃদ্ধলৈ কৰিব পাৰে কাৰণ কিয় এইখন সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত কৰা হৈছে গতিকে যোগৰ প্ৰয়োজনীয়তা এই ক্ষেত্ৰত মই খুব ভালকৈ মই বিচাৰ কৰি চাই বহুত সুন্দৰ বা প্ৰয়োজনীয়তা মই কৰিছোঁ আৰু ৰাইজৰ মাজতো তেনেকৈ মই শিকাই আহিছোঁ বা ৰাইজকো এনেকৈ প্ৰচাৰ কৰিছোঁ যিহেতু মানুহৰ ইমিউনিটিটো বহুত কম কিন্তু এইটো হ'ব নালাগে যে আজি আন্তৰ্জাতিক যোগ দিৱস 21 জুন আমি আজি 3 দিন শিকিলোঁ আজি দিনটোৰ কাৰণে তাৰপিছত আৰু আমি সামৰি দিলোঁ সেইটো হ'ব নালাগে কাৰণ যেনেকৈ আমি জীয়াই থাকিবলৈ আহাৰ খাওঁ ঠিক সেইদৰে মই ভাবোঁ বা আমি প্ৰমাণিত হৈছোঁ যে যোগটো সেইকাৰণে কৰিব লাগে কাৰণ কিয় যেনেকৈ আমি উশাহ নহ'লে আমি কি হ'ম মৰি থাকিম ঠিক যোগটো তেনেকুৱা আৰু তেনেকৈ আমি মনত ল'ব লাগিব ল'লেহে যদি আমি সফলতা লাভ কৰিব পাৰোঁ কাৰণ আজিকালি মানুহে ইমান যান্ত্ৰিক যুগ এই যান্ত্ৰিক যুগত ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে এটা যন্ত্ৰৰ দৰে চলি থাকে আৰু কেৱল মানুহৰ মুখত কি সময় নাই কেৱল সময় নাই কিন্তু এতিয়া ভগৱানৰো কি বিচাৰ কি মহিমা নাজানো এনেকুৱা এটা ভাইৰাছ আহিছে যিটো ভাইৰাছে নেকি মানুহক লকডাউন কি সময় একেবাৰে নেজান নোপোৱা অৱস্থালৈ আহিছে বহুত সময় দিছে মানুহক কিন্তু মানুহৰ যিটো সময় নোহোৱাৰ কথা কয় বা যান্ত্ৰিক যুগ সেই সময়টো যদি আমি এটলিষ্ট 20 মিনিট বা 20 মিনিট 15 মিনিট হ'লেও যদি আমি যোগ কৰোঁ তেতিয়া আমি বহুত ৰোগ প্ৰতিৰোধ ক্ষমতা আমি লাভ কৰিব পাৰিম আৰু এই ক্ষেত্ৰত লকডাউনৰ ভিতৰতো মোৰ এটা আকাশবাণী চেণ্টাৰ তেজপুৰ আকাশবাণীত এটা খুব সুন্দৰ 45 মিনিটছৰ এটা প্ৰচাৰ হৈছিলে COVID-19ৰ ওপৰত যে COVID-19 ভাইৰাছৰ ক্ষেত্ৰত বা লকডাউনত যুগৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ বা মই কি ধৰণৰ সহায় কৰি আহিছোঁ এই ক্ষেত্ৰতো মই বহুত ধৰণৰ সহায় কৰি আহিছোঁ কিয় মই কিছুমান থাকে থাইৰয়ডৰ পেচেণ্ট থাকে ডায়েবেটিছ থাকে প্ৰেছাৰ থাকে তেওঁলোকে একো ৱাৰ্ডিং পোৱা নাছিল সেই সময়ত যেতিয়া লকডাউন হ'ল বা চেণ্টাৰবিলাক বন্ধ হৈ তেওঁলোকে মোলৈ ফোন কৰে বা এনেকুৱা কি কৰি বা ফোনত পিঠা লয় তেওঁলোকক মই পিছত গৈ বা আনি তেওঁলোকক বহুতখিনি মই শিকাই মেলি বহুত উপকৃত কৰাইছোঁ গতিকে এই ক্ষেত্ৰত মই যোগৰ খুব উপকাৰিতা আছে বুলি মই ভাবোঁ আৰু ৰাইজেও ইয়াৰ ক্ষেত্ৰত বহুত সহায় আগবঢ়াইছে বাইদেউ আপুনি এই আপোনাৰ এই যোগৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আৰম্ভ কৰিলে এইটোতো বহুত খুব সুন্দৰ প্ৰশ্ন সুধিছা সুধিলে নিশ্চয় চক খাই যাবা মই আচলতে 6-7 বছৰ মোৰ যেতিয়া বয়স তেতিয়াৰ পৰাই মই আৰম্ভ কৰিছোঁ এনেই ঘৰত প্ৰেক্টিচ কৰোঁ এনেকুৱা কিন্তু মই 19 তেতিয়া চনটো এতিয়া 1979 তেনেকুৱাতে মই য়োগাৰ চেম্পিয়ন হৈছিলোঁ ডিষ্ট্ৰিক্ট চেম্পিয়ন আৰু তাৰ পিছৰ পৰা মই অতিবাহিত হৈ চলাই এতিয়া মই নেশ্যনেল প্লেয়াৰ হৈছোঁগৈ আৰু নেশ্যনেল মই বিচাৰকো হয় আৰু নেশ্যনেলিষ্ট হয় তাৰপিছত এতিয়া আমি য়োগাৰ ক্ষেত্ৰত নাচি গুৰুকুল বিদ্যাসনত ডিপ্ল'মাও ল'লোঁ তেনেকৈ মই চলাই আছোঁ আৰু লাষ্টত মই 99ত মই এটা নিজা চিভিল ষ্ট্ৰেণ্ড সকলোৰে তেজপুৰত পৰিচিত
মহিলা ব্যায়ামাৰ আৰু যোগাসনৰ চেণ্টাৰ এটা খুলিছোঁ তেজপুৰ একাডেমি। খুব সুন্দৰকৈ চলে আৰু সেই চেণ্টাৰৰ পৰা আমাৰ বহু ধৰণৰ আমাৰ খেলুৱৈ আমি মানে হেৰি কৰিছোঁ আৰু পঠিয়াইছোঁ বা খেলুৱৈ সাফল্য হৈছে। ইণ্টাৰনেশ্যনেল প্লেয়াৰো আছে আমাৰ হৰ্ষিতা গোস্বামী সকলোৱে জানে, তেওঁ আছে বা এনেকুৱা ভাস্বতী বৰুৱা নেশ্যনেল এনেকুৱা ধৰণৰ আছে। গতিকে মই সেই তেতিয়াৰ পৰাই কৰি আছোঁ আৰু বৰ্তমানলৈ মই এইটো ক্ষেত্ৰত লাগি আছোঁ। আৰু লাষ্টত যেনিবা এতিয়া আমি অসম জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ত মই এতিয়া য়োগা ইনষ্ট্ৰাক্টৰ হিচাপে মই তাত কৰ্মৰত আছোঁ, কৰি আছোঁ। বাইদেউ, এতিয়া আজি ইণ্টাৰনেশ্যনেল য়োগা ডে, সেই আন্তঃৰাষ্ট্ৰীয় মানে যোগ দিৱসটো কিয় পালন কৰিব লাগে, কিয় পালন কৰে তাৰ বিষয়ে সেইটোৱে আচলতে আমাৰ মানুহবিলাক কি হৈছে খুব যান্ত্ৰিক যুগ, এলেহুৱা, কাম মানে কেৱল কাম চিনি পায় আৰু বাকী স্বাস্থ্যৰ ক্ষেত্ৰত আমি সজাগতা নহয়। এতিয়া চাব, এখন আমি গাড়ী কিনিলে কি হয়, গাড়ীখনত আমাক চাৰ্ভিচিং তাৰিখ দিয়ে। আমি কি কৰোঁ, আজি চাৰ্ভিচিং আছে, ৰাতিপুৱা আমি সোনকালে ব্ৰেকফাষ্ট খাই বা কৰি কাৰণ গাড়ী লাইন কৰিবলৈ আমি যাওঁ, গতিকে গাড়ীখন কি হয় চাৰ্ভিচিং কৰোঁ। কিন্তু নিজৰ শৰীৰটোৰ ক্ষেত্ৰত আমি কিন্তু সেইটো চিন্তা নকৰোঁ। আমি য়োগা কৰা বা প্ৰাণায়াম কৰিছোঁ মানে আমাৰ নিজৰ শৰীৰটোত আমি কি কৰিছোঁ, চাৰ্ভিচিং কৰিছোঁ, সেইটো বুজিব লাগে। আৰু সেই ক্ষেত্ৰতেই আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হেৰি আলোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ লগত আলোচনা কৰি য়োগা ডেটো পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তেতিয়াৰ পৰা পালন কৰি এইবাৰ ৬ষ্ঠ বাৰ্ষিকী পালে। আৰু মই আগতে উল্লেখ কৰিছোঁ, এতিয়াও কৈছোঁ যে এনেকুৱা হ'ব নালাগে যে আমি আজি ২১ জুন বুলি কৰিলোঁ তাৰপিছত আৰু বাদ দিম, সেইটো নহয়। বা কিছুমানে কয় আজি ইণ্টাৰনেশ্যনেল য়োগা ডে আজি কৰিছোঁ, কালিৰ পৰা কি আমি নকৰিম নেকি? চৰকাৰেতো ইমান লাগি থাকিব নোৱাৰে। চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিছে, সুন্দৰ আঁচনি, আৰু সেইদৰে আঁচনিখন আগবঢ়াই নিছে। আমি ৰাইজ সজাগ হ'ব লাগিব এই ক্ষেত্ৰত, যিহেতু এতিয়া ইমান ৰোগ হয়, গতিকে এই প্ৰণায়াম কৰিলে আমি বহুতখিনি আমি ৰোগ প্ৰতিৰোধৰ আমি ক্ষমতাটো লাভ কৰিব পাৰিম। আৰু আগৰ দিনত এতিয়া ৬০০০ আগৰ বছৰত বা তাতোকৈ আগত ঋষিমুনিসকলে আমাৰ কৰিছিলে, য'তখিনি আমাৰ শংকৰদেৱে কৰিছিলে আগৰ বস্তু এইটো। কিন্তু মানুহে কি হৈছে, পাহৰি পেলাইছে, নকৰে। আগৰ দিনত কি হৈছিলে, চপাখন নাই, একো নাই, গতিকে তাত তেতিয়া সেইবোৰ মানে প্ৰচলন হোৱা নাছিলে। তেওঁলোকে শিলত লিখি থৈ গৈছে, তোমাৰ পাহাৰৰ এনেকে লিখি থৈ গৈছে, আৰু তেওঁলোকে তেনেকে লিখি কৰিছিলে। কিন্তু এতিয়া সেইবোৰ উদ্ঘাটন কৰি 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 আমাৰ কি কৰিছে, চপাখন ওলাল, আমাৰ এইবিলাক ধুনীয়াকে লিখি প্ৰস্তুত কৰি ওলোৱা হ'ল। এইদৰে কৰোঁতে কৰোঁতে ৰাইজৰ মাজত সজাগ কৰিব লাগিব। সজাগ কৰাৰ কাৰণে এই ইণ্টাৰনেশ্যনেল য়োগা ডেটো আমাৰ আঁচনিখন প্ৰস্তুত কৰা হৈছে, আৰু এইখন বৰ উপকাৰিতা আঁচনি, আচলতে খুব উপকাৰ হয় ৰাইজৰ কাৰণে। আৰু আপোনালোকে লক্ষ্য কৰিব, যোগাসনৰ যিবিলাক আমাৰ নাম, আমাৰ আসনবিলাকৰ কিছুমান নাম আছে, যেনে বৃক্ষাসন, মৎস্যাসন, তাৰাসন, চব তাৰমানে আমাৰ প্ৰকৃতিৰ লগত নামবিলাক। কাৰণ আগতে ঋষিমুনি পৰ্বতত যায়, পাহাৰত যায়, গুহাত যায়, তাত কৰে দেখি এই গছডাল দেখিলে এইটো আসন হেৰিয়ে হওক, বৃক্ষাসন হওক, পুখুৰী এটা দেখিলে এইটো মাছ, এই আসনটো মৎস্যাসন হওক, এইটো দেখোন কৰোঁতে মাছৰ নিচিনা লাগিছে, তেনেকুৱা ধৰণৰ তাৰমানে। গতিকে খুব সুন্দৰ আৰু আমাৰ যিটো য়োগাৰ যিটো প্ৰচেষ্টা বা যিটো পৌৰাণিক আমি যিটো মানি চলি আহিছোঁ, মানে ভাবিলে সঁচাকৈ বহুত ভাল লাগে আৰু বহুতখিনি আৰোগ্য লাভ কৰিব পাৰি। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, যুৱক যুৱতীসকল যিমান আজিকালি উশৃংখল হৈছে, সেইবিলাকৰ ক্ষেত্ৰত মানসিকভাৱে যিমান ভাৰসাম্য হোৱা দেখা যায়, ইয়াৰ ক্ষেত্ৰত যুৱক অতিকৈ প্ৰয়োজনীয়তা বোধ কৰিছোঁ বা প্ৰয়োজনীয়তা। বাইদেউ, যোগৰ এই প্ৰচলনটো ভাৰতবৰ্ষৰ পৰা আৰম্ভ কৰি গোটেই বিশ্বতে প্ৰচলন হৈছে আৰু বিশ্বই মানে ভাৰতবৰ্ষক অনুসৰণ কৰিছে। এই ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মসকল কিমান আগ্ৰহী? মইতো বহুত আগ্ৰহী দেখিছোঁ যুৱকসকল, যুৱক যুৱতীসকল। কাৰণ মই ক'লো লকডাউনতে যিটো প্ৰভাৱ দেখিলোঁ, তেওঁলোক মানে যেতিয়া স্কুল কলেজ বন্ধ দিলে বা চেণ্টাৰসমূহ বন্ধ দিলে, তেওঁলোকে মানে আমালৈ এনেকুৱা ফোন কৰে, মোৰো বেয়া লাগিল। হয়, এই ক্ষেত্ৰত আমি ইনষ্ট্ৰাক্টৰবিলাকো কিবা ষ্টুডেণ্টৰ লগত অলপ দূৰত থকাৰ নিচিনা হ'ল। তেতিয়া আমি সকলো আমাৰ এছ'চিয়েশ্যনে আলোচনা কৰি আমাৰ কিছুমান অনলাইন যোগে আমি প্ৰতিযোগিতা পাতিলোঁ, মানে যুগৰ ক্ষেত্ৰত। গতিকে যেতিয়া তেওঁলোকৰ পৰা ফোন আহিছে বা আমি ফিল্ডত গৈ গম পাওঁ যে এই ক্ষেত্ৰত যুৱকসকল বা যুৱতীসকল বহুত আগ্ৰহী, শিশুসকলো বহুত আগ্ৰহী। তেওঁলোকে এতিয়া ময়ে এইকেইদিন আজি এসপ্তাহ ধৰি মোৰ সময় নোহোৱা হৈছে এই ক্ষেত্ৰত, তাৰমানে মই দুবেলাকে তেওঁলোকক প্ৰশিক্ষণ দি আছোঁ।
অনলাইনৰ কাৰণে প্ৰতিযোগিতাৰ কাৰণে তেওঁলোকে নিয়মাৱলী বিচাৰে বা কোনটো যোগ কেনেকৈ কৰিলে কি হ'ব এনেকুৱা। গতিকে এই ক্ষেত্ৰত মই যুৱক যুৱতীসকলক বহুত আগ্ৰহী দেখিছোঁ। অকল যুৱক যুৱতী বুলি নহয়, মহিলাসকল ঠিক সেইদৰে কিন্তু পুৰুষসকলক অকণমান আগ্ৰহটো কম দেখিছোঁ এই ক্ষেত্ৰত। মানে বয়োজ্যেষ্ঠসকল ধৰক 30 আপখিনি বা এনেকুৱা তেওঁলোক হয়তো লাজ কৰে বা ভয় কৰে বা কিবা এনেকুৱা এলেহুৱা বা তেওঁলোকৰ জীৱনশৈলীৰ লগত হয়তো নিমিলে, কিন্তু বাকী ঠিকেই আগ্ৰহী দেখিছোঁ বা আগ্ৰহ ঠিকে। কাৰণ আজিকালি প্ৰতিটো ক্ষেত্ৰত যোগাসনটো লাগে। এটা ভাল নাচিবলৈ হ'লে যোগাসন লাগিব, ভাল এটা ছিংগাৰ হ'ব লাগিলেও যোগাসন লাগিব, ভাল ক্ৰিকেট প্লেয়াৰ এজন হ'ব লাগিলেও যোগাসন লাগিব, ভাল এজন ৰাইটাৰ হ'ব লাগিলেও যোগাসন লাগিব। গতিকে যোগাসনৰ ক্ষেত্ৰত বহুত মই প্ৰয়োজনীয়তা বোধ কৰিছোঁ। আপুনি যেনেকৈ পোনপ্ৰথমে ক'লে যে এখন য়োগা প্ৰট'কল আছে, তাৰ বিষয়ে মানে আমাৰ শিপাৰ মানে যোগেদি দৰ্শকসকলক তাৰ কিছু মানে আভাস দিব মন। নিশ্চয় নিশ্চয়। আমাৰ যিখন গভৰ্ণমেণ্ট প্ৰট'কল আছে সেইখনত তাৰমানে আমি আৰম্ভণিতে এটা আমাৰ শান্তি কাৰণে এটা প্ৰাৰ্থনা থাকে। প্ৰাৰ্থনাটো এইটোৰ কাৰণে যাতে বাহ্যিক জগতৰ পৰা মনটো আহি আমি নিজৰ শৰীৰত মনটো দিব পাৰোঁ আৰু মনটো যাতে আমি শান্ত কৰি ল'ব পাৰোঁ। কাৰণ যোগ অভ্যাস কৰিব লাগিলে মনটো শান্ত হ'ব লাগিব। গতিকে আমাৰ আৰম্ভণি এটা প্ৰাৰ্থনা আছে। মই প্ৰাৰ্থনাটো অলপ গাই শুনাই দিছোঁ, ৰাইজেও পাব গম পাব। প্ৰাৰ্থনাটো এনেকুৱা ধৰণৰ যে ওম শং গৈচ্ছাইদ্ধং সংবদদ্ধং সংগো মানাংসি জনত্তম দেবা ভাগনি যথা পূর্বে সঞ্জনানা উপাসতে সঞ্জনানা উপাসতে সঞ্জনানা উপাসতে। অৰ্থাৎ এই প্ৰাৰ্থনাটোৰ অৰ্থ এয়াই হ'ল যে হে মানৱসকল, যে আপোনালোকে এয়া যি আমাৰ আগৰ পূৰ্বপুৰুষসকলে কৰিছিলে আমি সেইবিলাক শুনিছিলোঁ। ওম শং গৈচ্ছাইদ্ধং সংবদদ্ধং আমি শুনিছিলোঁ আৰু আমি সেইবোৰ এতিয়া মই যিটো কথা ক'লোঁ চপাশালত প্ৰস্তুত কৰি বা আমি সেইবোৰ এতিয়া বিচাৰি লৈ আমি সেই যোগবিলাক আমি সকলোৱে মিলিজুলি কৰোঁ আহক আৰু কৰি আমি শান্তিৰে আমি জীৱন যাপন কৰোঁ আহক। এই প্ৰাৰ্থনাটোৰ অৰ্থটো সেইটো। আৰু সদায় আমি য়োগা কৰাৰ আগতে আমি ওমকাৰ জপ কৰোঁ। ওমকাৰ জপে সদায় মানুহৰ পজিটিভ এনাৰ্জিটো আনে, নিগেটিভ এনাৰ্জিটো নোহোৱা পজিটিভটো আনে। অৰ্থাৎ মই যিটো ক'লোঁ শিশুসকলৰ চঞ্চল মন দূৰ হয়, স্থিৰ মন হয় বা মনটো যদি কিবা অশান্তিৰে থাকে ভাৰসাম্য মন থাকিলে মানসিকভাৱে আমি দূৰ হয়, ভাৰসাম্যটো দূৰ হয়। গতিকে ওমকাৰ জপ আমি সদায় অ উ ম 3টা বৰ্ণৰ সমষ্টিত কৰিব লাগে। অৰ্থাৎ আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আমি যিহেতু হিন্দু ধৰ্মৰ এটা আমি মানো, আমি তেনেদৰে কৰোঁ। আমি যেতিয়া সদায় যেতিয়া কওঁ তেতিয়া আমি উশাহটো দীঘলকৈ ল'ব লাগে, লৈ অনুষ্ঠান কৰিব এবাৰ কৰি শুনাই দিছোঁ বাৰু। আমি দীঘলকৈ উশাহটো ল'ব লাগে, লৈ পেলাই এনেকৈ উশাহটো লৈ কণ্ঠৰ পৰা গৈ মোৰ হাওঁফাওলৈ আহিলে, হাওঁফাওৰ পৰা গৈ মোৰ নাভি চক্ৰলৈ আহিলে। সেইদৰে আমি অ উ ম 3টা বৰ্ণৰ সমষ্টিত আমি সদায় ওমকাৰ জপ কৰোঁ, প্ৰাৰ্থনা কৰোঁ। তাৰপিছত আমি আমাৰ যিখন অসম চৰকাৰৰ এতিয়া বৰ্তমান ইণ্টাৰনেশ্যনেল য়োগা ডেৰ কাৰণে প্ৰস্তুত কৰা হৈছে যোগ অভ্যাস ক্ৰম, আমি সেইখন কৰোঁ। আৰু তোমালোকেও জানিব পাৰি ভাল পাব 20-3 দিন আমাৰ ৰাজ্যপাল ৰাজভৱনৰ লগত অৰ্থাৎ জগদীশমুখী আৰু আমাৰ ফাৰ্ষ্ট লেডি তেখেতৰ লগত আমাৰ এটা ভিডিঅ' কনফাৰেন্সিং হৈ আছে। এটা আমাৰ ৱেবছাইট খুলি দিছে। আমি 33 জিলাৰ ইনষ্ট্ৰাক্টৰে যিটো ছ'চিয়েল ডিষ্টেঞ্চ আছে, আমি 5জনীয়া গ্ৰুপ বনাই আমি সেইটো ট্ৰেইনিং আমি লৈ আছোঁ বা ট্ৰেইনিং দি আছোঁ। আৰু জানিব পাৰি ভাল পাব যে আজি আমি ঠিক তেনেদৰে আমি জগদীশমুখী ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰি আমি আজি য়োগা ডেটো পালন কৰিছোঁ। আৰু আমি আগৰ পৰা আমি প্ৰস্তুতি চলাই আছিলোঁ আৰু আজি খুব সুন্দৰভাৱে আমাৰ পালন কৰা হ'ল আৰু খুব ৰাইজেও খুব ভাল পাইছে আৰু আপোনালোকেও চাগে গম পাইছে বা পাব নিউজতো ওলাব তেনেকুৱা ধৰণৰ কথা। গতিকে এতিয়া সেই যিখন য়োগা প্ৰট'কলখন হয়তো সকলোৱেই কৰে, কিন্তু এই প্ৰচেষ্টাটো এইটো হৈছে যে ৰাইজক সজাগ কৰিছে। সজাগ কৰিলে ৰাইজ আকৌ যেনিবা এই প্ৰট'কলখন মনত কৰিব আৰু এইখন অতি সহজ। মই আৰম্ভণিতেও কৈছোঁ যে আমি সকলোৱে কৰিব পাৰোঁ।
খুব সুন্দৰ প্ৰটোকল আপোনালোকেও দেখিছে চাগে আজি আপোনালোকে জগদীশমুখী ডাঙৰীয়ে খুব সুন্দৰকৈ কৰি আছে গোটেইখিনি য়োগা প্ৰটোকল এজনে দেখাই হৈ আছে তেওঁলোকে কৰি আছে আৰু তেওঁলোকক চাই গোটেই জিলাটো কৰি আছে বাইদেউ আপুনি ক'লে ইণ্টাৰনেশ্যনেল প্ৰটোকলখনৰ কথা তাৰ কেইটামান যোগ আমাক কৰি দেখাব নেকি ঠিকে আছে কৰি দেখাব দিছে ধন্যবাদ ভাল পাইছোঁ বহুত দীঘলীয়া তাৰমানে সেইখন তাৰমানে 45 মিনিটছ লাগে এইখন কৰিবলৈ আমাৰ ঠিক আছে মই তুমি অনুৰোধ কৰিছা মই যিকেইটা একেবাৰে উপকাৰীটো গোটেইখনেই তথাপিতো মই দুটামান কৰি দেখাই দিম আৰু মই কৰোঁতে মই বৰ্ণনা কৰি দিম তোমালোকে আমাৰ ইণ্টাৰনেশ্যনেল য়োগা ডে যিখন য়োগা প্ৰটোকল সেইখন কৰিব দিছে সেইখন আমাৰ 45 মিনিটছৰ গতিকে গোটেইখন এতিয়া কৰাটো অসম্ভৱ মানে সম্ভৱ কিন্তু সময়ৰ অভাৱ সেইকাৰণে মই এনে আমাৰ আসন সদায় যিখন প্ৰটোকল আছে সেইখনত আমাৰ প্ৰথমতে প্ৰাৰ্থনাটো শুনাইছোৱেই ওমকাৰজন শুনাইছোৱেই আৰু আমাৰ কিছুমান মানে ৱাৰ্ম-আপ কিছুমান থাকে মই বুজাই দিছোঁ সেইখিনি কৰিব লাগে তাৰপিছত আমাৰ দ্বন্দ্ব স্থিতিৰ আসন কিছুমান থাকে তাৰপিছত বৈঠক স্থিতি অৰ্থাৎ থিয় হৈ কৰা আসন বহি কৰা আসন শুই কৰা আসন আকৌ বিপৰীত দিশত কৰা আসন এনেধৰণৰ আমাৰ কিছুমান ভাগ আছে তাৰপিছত প্ৰাণায়াম আছে মই এই গোটেইকেইটাৰে মই দুটা আসন মই কৰি দেখাই দিছোঁ বাৰু এতিয়া প্ৰথমতে মই দ্বন্দ্ব স্থিতিৰ আসন দুটা মই দেখাই দিছোঁ মই অথনিও মই কৈছোঁ যে এটা আসনৰ নাম কৈছিলোঁ বৃক্ষাসন মই বৃক্ষাসনটো মই কৰি দেখাই দিছোঁ এইদৰে আমি সদায় প্ৰথমতে আমি কুমভৰিখন আৰম্ভ কৰিব লাগে কুমভৰিখন আৰম্ভ কৰিছোঁ তাৰপিছত সুন্দৰকৈ উশাহটো লৈ দুয়োখন হাত ওপৰলৈ উঠাই দিছোঁ দি হাতখন সুন্দৰকৈ টানি দিব লাগে দি আমি সন্মুখত এটা বিন্দু এটা আমি পইণ্ট কৰিব লাগে তেতিয়া আমি বেলেঞ্চটো পাম আৰু শ্বাস প্ৰশ্বাসৰ দৰে স্বাভাৱিক গতিত থাকিব লাগে এইটো কৰিলে আমাৰ মানসিক ভাৰসাম্য দূৰ হয় আৰু ভৰিৰ বিষ ভাল হয় আৰু বেলেঞ্চটো আমি সদায় পাওঁ এইটো হৈছে বৃক্ষাসন উশাহ এৰি মই হাতটো তললৈ দিছোঁ ভৰিখন নমাই দিছোঁ ঠিক সেইদৰে আন এটা আসন আছে ত্ৰিকোণাসন এইটো আমাৰ ভৰিৰ বিষৰ কাৰণে ভাল কঁকালৰ বিষ ভাল হয় এইটো আমাৰ থিয় হৈ কৰা আসন মই আৰম্ভণিতে কৈছোঁ এইদৰে আমি ৰাইট লেগখন আগুৱাই দিছোঁ দি টুটো উলিয়াই দিছোঁ দি ৰাইট আৰ্মছ আমি ধুনীয়াকৈ চাইডত দি আনটো হাত আমি ওপৰলৈ দিছোঁ এইটো হৈছে ত্ৰিকোণাসন এয়া সম্পূৰ্ণ আমাৰ যি ইণ্টাৰনেশ্যনেল য়োগা ডে আমাৰ প্ৰটোকলত আছে আৰু আনটো আসন হৈছে মই এইবাৰ বহি কৰা আসন এটা কৰি দেখাই দিছোঁ সেইটো হৈছে শশাংকাসন অৰ্থাৎ আমি বজ্ৰাসনত বহিছোঁ বহি দুয়োখন ভৰি এইদৰে ভাগ কৰি দিব লাগে দি উশাহটো এৰি আমি আগলৈ যাব লাগে আৰু শ্বাস প্ৰশ্বাস আমি সম্পূৰ্ণৰূপে উশাহ এৰি স্বাভাৱিক গতিত থাকিব লাগে এইটো আসনৰ নাম হৈছে শশাংকাসন ভৰিৰ বিষ আঁঠুৰ বিষ ভাল হয় আমাৰ সকলোবোৰ আসন হৈছে আমি গোটা আহাৰ খোৱাৰ আমি 3 ঘণ্টা 2.5 ঘণ্টাৰ পিছত কৰিব লাগে আৰু জুলীয়া আহাৰ খোৱাৰ 45 মিনিট পিছত আমি আসন কৰিব লাগে কিন্তু এটাই আসন আছে বজ্ৰাসন সেইটো হৈছে আমি খাই কৰিব লাগে মই সাইডৰ পৰা দেখাইছোঁ অৰ্থাৎ এই সুন্দৰকৈ এনেদৰে বহি গেৰুৱাৰ ওপৰত টপিকাটো থ'ব লাগে ৰাজহাড় পোন কৰিব লাগে আৰু সম্পূৰ্ণৰূপে ৰাজহাড় আৰু হাতৰ গিলাটো চিধা কৰি আগফালে নিজৰ নাকৰ আগটোত চাই আমি এইদৰে থাকিব লাগে শ্বাস প্ৰশ্বাস স্বাভাৱিক গতি এই আসনটো কৰিলে হজম শক্তি বৃদ্ধি হয় স্মৃতি শক্তি বৃদ্ধি হয় আৰু আমাৰ যি মহিলাৰ কাৰণে বিশেষকৈ যি চুলিৰ সমস্যা এই চুলিৰ সমস্যা দূৰ হয় এই আসনটোৰ নাম হৈছে বজ্ৰাসন মই দুটা বহি কৰা আসন দেখালোঁ আৰু এটা হৈছে আজিকালি সকলো মানুহৰ যি অসুবিধা অৰ্থাৎ বেমাৰে দেখা দিছে যে সেইটো হৈছে ডায়েবেটিছ মধুমেহ ৰোগ
তাৰ কাৰণে এই বক্ৰাসন আসনটো খুবেই উপকাৰী। এই আসনটো হৈছে বক্ৰাসন। এইদৰে আমি ৰাইট লেগ বেণ্ড কৰিছো, উশাহটো স্বাভাৱিক গতিত থৈছো। তাৰপিছত ধুনীয়াকে ৰাইট আৰ্মছ আনি পেলাই আমি ধুনীয়াকে লেফ্ট আৰ্মছটা কাষত থৈছো। থৈ আনটো হাত পিছফালে দি আমি এইদৰে পিছফালে চাইছো, অৰ্থাৎ বক্ৰা মানে পাক খোৱা, ৰাজহাড়ডাল তাৰমানে মই পকাই দিছো। এইটো হৈছে বক্ৰাসন। এইবাৰ মই এটা শুই শুই কৰা আসন দেখাইছো। এইটো আসনৰ নাম হৈছে উত্তান পাদান। উত্তান পাদান। এইদৰে শুই আমি উশাহটো লৈ দুইখন ভৰি 30 ডিগ্ৰী আপ কৰিব লাগে আৰু আপ কৰি নিজৰ ভৰিৰ আঙুলি তলটোত চাই থাকিব লাগে, অৰ্থাৎ ভৰিৰ আঙুলিত চাই থাকিব লাগে। এইটো আসনৰ নাম হৈছে উত্তান পাদান। এইটো আমাৰ এবডমিনৰ যি চৰ্বি থাকে, চৰ্বিবোৰ কমি যায়, ভিতৰৰ পৰা এইটো আমাৰ খুব শক্তিশালী হয়। এইদৰে আমি সদায় কাউণ্টিং কৰোঁ 1 পৰা 10 লৈ বা 20 লৈ বা যাৰ যিমান ক্ষমতা আমি এইদৰে থাকোঁ। ঠিক সেইদৰে শুই কৰা আসনৰ আন এটা আসন আছে ব্ৰিজ প'জ বুলি কয়, অৰ্থাৎ চেতু বন্ধন। এই আসন এইদৰে আমি ধুনীয়াকৈ ইয়াত ধৰি উঠাই দিব লাগে। এইটো আসনৰ নাম হৈছে সেতু বন্ধন। কঁকালৰ বিষ ভাল হয়, ভৰিৰ বিষ ভাল হয়, শ্বাস প্ৰশ্বাস ওপৰত স্বাভাৱিক গতি। এইদৰে এইটো কৰিব লাগে। আমাৰ যি ইণ্টাৰনেশ্যনেল য়োগা ডে আমাৰ এইকেইটা ফটো ওলাই আছে। এইবাৰ মই কঁকালৰ বিষৰ কাৰণে মই আৰম্ভণিতে কৈছো বিপৰীত দিশত শুই কৰা, এইদৰে শুই কৰা আসনবোৰ আছে। কঁকালৰ বিষৰ কাৰণে এইটো সকলোৰে পৰিচিত আসন ভুজংগাসন। এইদৰে হাতখন চাইডত লৈ ভৰি দুটা লগ কৰি এইদৰে কৰিব লাগে। ওপৰত শ্বাস প্ৰশ্বাস স্বাভাৱিক গতি আৰু কঁকালৰ বিষ ভাল হয়। উশাহ মই এৰি দিছো। ঠিক এইদৰে আনটো আসন হৈছে চলভাসন। এইটো এটা পাহাৰ পৰ্বতত এটা পোক, চলভা বুলি এটা পোক এটা পায়। এই পোকৰ সৈতে নামটো আমি কঁকালৰ বিষৰ কাৰণে খুব সুন্দৰ এইটো আসন এৰি এইদৰে কৰিব লাগে। উশাহটো মই লৈ কৰি আৰু ওপৰত মই শ্বাস প্ৰশ্বাস স্বাভাৱিক গতিত থম। এইদৰে কৰিব লাগে। মই গোটেইকেইটা পজিশ্যনৰে অৰ্থাৎ দণ্ড স্থিতি, বৈঠক স্থিতি, বিপৰীত শয়নস্থিতিত কৰি দেখাইছো। আৰু মাজতে মই কৈ দিছো যে সমাসন কৰিব লাগে। সমাসন কৰিলে আমি শৰীৰটো জিৰণি দিয়া হয়, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি সমাসনটো মই কৰি নেদেখালো। আৰু এটা আছে মকৰাসন। মই নামকেইটা কৈছো কাৰণ বিশেষ ফটোখন কৰি দেখুৱাটো সম্ভৱ নহয়। পিছলৈ আৰু হয়তো আমি এইদৰে সুযোগ পালে মই ৰাইজলৈ আগবঢ়াম। এইবাৰ মই যি আমাৰ COVID-19 কৰোনা ভাইৰাছ, যি আমাৰ উশাহ নিশাহৰ ভাইৰাছটো আহিছে, তাৰ ক্ষেত্ৰত প্ৰণায়ামৰ বহুত গুৰুত্ব আছে। প্ৰণায়ামকেইটা হৈছে কপালভাতি, সকলোৰে পৰিচিত, অনুলোম বিলোম, ভামুৰি প্ৰণায়াম, শীতলী প্ৰণায়াম। এইকেইটা আমাৰ গোটেই প্ৰটোকলখনত আছে। মই গতিকে ৰাইজক আহ্বান জনাইছো, আপোনালোকে কৰক, কৰি আপোনালোকৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰক। মই কপালভাতিটো অকণমান কৰি দেখাই দিছো। এইদৰে আমি যিকোনো সহজ আসনত বহিব লাগে, জ্ঞান মুদ্ৰা ল'ব লাগে। লৈ সন্মুখৰ ফালে চাই উশাহ আমি এৰিব লাগে। আমি এইদৰে কৰিব লাগে। এক চক্ৰত আমি 20 বাৰ 30 বাৰ কৰিব পাৰো। অৰ্থাৎ এইদৰে মই কপালভাতি অকণ কৰি দেখালো। ঠিক সেইদৰে অনুলোম বিলোম। সোঁ হাতত থাকিব প্ৰণৱ মুদ্ৰা, বাওঁ হাতত থাকিব জ্ঞান মুদ্ৰা। এইদৰে আমি অনুলোম বিলোম কৰিম, অৰ্থাৎ সোঁ নাক বন্ধ কৰিছো, বাওঁটোৰে উশাহ লৈছো আৰু বাওঁ নাক বন্ধ কৰি মূৰে এৰিছো, আকৌ লৈছো, আকৌ এৰিছো। এইদৰে আমি এক চক্ৰত 20 বাৰ বা 30 বাৰ কৰিব লাগে। আমাৰ যি হাওঁফাওঁৰ বা এজমাৰ প্ৰব্লেম থাকে, উশাহ নিশাহৰ যি আমাৰ প্ৰব্লেম থাকে বা সমস্যা থাকে, সেইবোৰ আমাৰ দূৰ হয়।
ঠিক সেইদৰে আমি মানসিকভাৱে ভাৰসাম্য থাকিলে আমি এইদৰে ধ্যানত বহি আমি মনটো সন্তুলিত কৰিব পাৰোঁ। এইদৰে আমি ধ্যান কৰোঁ। শেষত মই আহ্বান কৰিম আৰু আমাৰ গভমেণ্ট যিখন প্ৰট'কল তাত আমাৰ কিছুমান সংকল্প আছে ৰাইজলৈ আৰু প্ৰাৰ্থনা থাকে, অন্তিম প্ৰাৰ্থনা। মই প্ৰাৰ্থনাটো গাই দিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি শান্তি শান্তি। অৰ্থাৎ সকলো সুখত থাকক, সকলো শান্তিত থাকক, সকলোৰে দুখ নিৰাময় হওক, এই আমাৰ প্ৰাৰ্থনা অসম চৰকাৰৰ যি যোগ অভ্যাসক্ৰম তাত এইদৰেই প্ৰস্তুত কৰা হৈছে। গতিকে সকলোৱে যাতে এইদৰে কৰি যায় আৰু নিজৰ শৰীৰৰ যাতে ইমিউনিটিটো বঢ়াই যায়, তাকে মই আশা কৰিলোঁ এই শিপা চেনেলৰ যোগেদি। ঠিক সেইদৰে আমি হাতখন মোহাৰি চকুত দিলে চকুটো আমি ইয়াত মেলিব লাগে, কিয়নো আমি চকুটো অলপ সময় বন্ধ কৰি থৈ যদি ঘপককৈ মেলি দিওঁ, চকুত কিছুমান সৰু সৰু আমাৰ নাৰ্ভ থাকে, সেই নাৰ্ভবিলাকে কষ্ট পায়। সেইকাৰণে প্ৰথমে আমি আন্ধাৰত মেলিছোঁ আৰু এতিয়া লাহেকৈ হাতখন তলত দি চকুকেইটাই কষ্ট নোপোৱাকৈ মই মেলি দিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ। ইমান লকডাউনৰ সময়তো আপুনি আমাক এনেদৰে সময়খিনি দিলে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ হৈ ৰম। শেষত বাইদেউ আপুনি আমাৰ এই শিপা চেনেলৰ বিষয়ে কি ক'ব? শিপা চেনেল ভাল লাগিছে। তোমালোকে এইদৰে তোমালোকতো উঠি অহা যুৱক যুৱতী, যিহেতু আজিকালি যিমান যুৱকসকল যিমান উশৃংখল হৈছে বা যুৱতীসকল, তোমালোকে সেই ক্ষেত্ৰত নগৈ এটা মানে গঠনমূলক কামত আগবাঢ়িছা। গতিকে খুব ভাল লাগিছে, জানিব পাৰি নতুন আনন্দিত হৈছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। খালি মোৰ ফালৰ পৰা এতিয়াই তোমালোকক কৈছোঁ, যিহেতু মই তোমালোকৰ মাতৃৰ নিচিনা, মোৰো তোমালোকৰ নিচিনা সন্তান আছে, গতিকে মই তেনেকেই ভাবিছোঁ। এটা কথাই এটা কথাই মন দিবা যে যিটো কামত লাগিছা পুৰা যাতে লক্ষ্যত উপনীত হ'ব পাৰা, আৰু এই লক্ষ্যত উপনীত হ'বলৈ এই শিপাৰ চেনেলৰ যোগেদি মই তোমালোকক ক'ব বিচাৰোঁ, তোমালোকেও সদায় যোগ অভ্যাস কৰিবা, তেতিয়া হয়তো এটা লক্ষ্যত উপনীত হ'ব পাৰিবা। গতিকে মোৰ ভাল লাগিছে তোমালোকে এইদৰে আৰু আগবাঢ়ি যোৱা। ধন্যবাদ। ধন্যবাদ বাইদেউ। আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাই